যদি ভাল পাই চাই থাকিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এতিয়া মানে মই ৰেডি হৈ গ'লোঁ চাই থাকিব আৰু পুৰা ৰেডি হৈ লৈছে একদম মাস্ক চাস্ক মাৰি কিনি মানে হেল্ল' গাইজ বৰ্তমান আমি এতিয়া অলপ ৰাতি শ্বুটিং কৰিম অলপ ৰাতি শ্বুটিং আছে এফালে আছে প্ৰবাল ক'ত গ'লা প্ৰবাল আছে এফালে আৰু এজন নতুন প্ৰবাল আছে এফালে নতুন বন্ধু এজন আছে লাইটৰ পোহৰটো ৰ'বা ৰ'বা চাই দিয়া নতুন বন্ধু এজন আছে এজনে অলপ মানে গৃহস্থ ৰোল এটা কৰিছে এফালে প্ৰবাল আছে প্ৰবাল একদম টোপনি গৈছে ইয়াত শ্বুটিং কৰিব বোলে আজি দিনটো ভাগৰ লাগিলে দিনটো শ্বুটিং কৰিলোঁ সেইখিনি আপোনালোকক দেখাব নোৱাৰিলেও আমি নেক্সট যেতিয়া শ্বুটিং কৰিম আপোনালোকক তেতিয়া দেখাম আৰু এফালে প্ৰবাল একদম এতিয়া শুই আছে ৰাতি যেন তেন শ্বুটিংটো হ'ব প্ৰবালে শুই আছে বৰ্তমান আমাৰ ওচৰত কিচন আছে কিচন ভৰিটো এটা দিয়া বহুত কিচন আছে কিচনে দিনটো শ্বুটিং কৰিলে আৰু এতিয়া ৰাতি এটা শ্বট আছে কিবা এটা কৈ দিয়া কিচন দিনত শ্বুটিং কৰিলোঁ আৰু আমাৰ এতিয়া শ্বুটিং কৰিবলৈ আছে তো বেটেৰী চাৰ্জত দিয়া আছে ল' হৈ আছিলে বিতুপন দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব থেংক ইউ আৰু থেংক ইউ আৰু কিচন কিবা এটা কৈ দিয়া আৰু মইনো কি ক'ম মোৰ ইনষ্টাত কিচন কিং বুলি দিয়া আছে নামটো কিচন কিং 3 ফ্লো কৰি দিবা গাইক ক'ত সোমাই আছে চাওঁ হয়তো তাই দিয়া হিৰক আছে হিৰক হেল্ল' ক'ত আছা এইফালে ৰাতি শ্বুটিং কেনেকুৱা লাগিব ৰাতি শ্বুটিং কৰি ৰাতি শ্বুটিং কৰিবলৈ ভাল হ'ব বুলি ভাবিছোঁ মই মানে ৰেডি হ'লোৱে বৰ্তমান তাকে মানে হেল্ল' গাইজ বৰ্তমান আমি গোটেইকেইটা ৰেডি হৈ আহিছোঁ আৰু কি কৰিম কি মিছনত গৈছোঁ কি মিছন কৰিম সেইটো আপোনালোক সকলোৱে চাই থাকিব বৰ্তমান আমি গোটেইকেইটা ৰেডি হৈছোঁ এতিয়া যাব লৈছোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব তেতিয়াহে গম পাব আমি কি কৰিব গৈছোঁ কেলৈ গৈ আছোঁ কি কৰিমগৈ কি মিছন কৰিম সকলোবিলাক আপোনালোকে দেখিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মই একদম পূৰা ৰেডি একদম এইফালে কেপ এইফালে একদম মাস্ক চাস্ক লগাই এইফালে যেতিয়া আহি আছে এইফালে বৰ্তমান ত্ৰিলৈজানত আছোঁ আমি বৰ্তমান ত্ৰিলৈজানত আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আৰু যদি ভাল পায় তেতিয়া লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৈ দিয়া যদি ভাল পাই চাই থাকিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব থেংক ইউ লাভ ইউ অল প্ৰেক্টিচ চলাই আছে হেল্ল' প্ৰেক্টিচ দি আছে পূৰা এফালে পূৰা মিছনটো কৰিবলৈ সাজু হৈছোঁ বৰ্তমান ৰেডি এইডোখৰত তোমাৰ পোহৰ হেৰি নহয় তলে অকণমান তলে পোহৰটো কথালে মোৰ হেলমেটটো ভাগত দি গৈছে অলপ আঁতলে পোহৰ তলে তোৰ মুখৰ ফালে দে অকণমান সেইখন গুচাই ল'লেও হয় নালাগে হেলমেটটো তুমি দেখা ঠিকে আছে এইটো দেই জাষ্ট পাৰ হ'বি একশ্যন দেই টচ তলে মাৰ ওপৰলৈ মুখলৈ হেৰি নহয়বি ইমান হেৰিকে নহয় মানে মই কি পূৰা জপিয়াই নিদিওঁ নালাগে জাষ্ট উঠিলে হ'ব এনেই অকণমান দেখাই দিয়া জাষ্ট অকল তলত নহয় অলপ সেনেকৈ এনেকৈ নৰ্মেলকৈ মানুহে নেদেখিব পোহৰটো তেনেকৈ লওক এনেকৈ কোনোমতে অকণমানকৈ পোহৰ দেখায় এইটো চা হাতত গম পালা অ'কে নিজে পোহৰটো অকণমান দেখাইছোঁ হেল্ল' ভিউৱাৰ্ছ শ্বুটিং হৈ আছে বৰ্তমান এইফালে কি কৰি আছোঁ গম পাইছে চাগে কিবা এটা কৰি আছোঁ চাই থাকিব ভিডিঅ'টো অকণমান টাইমছোঁ মোৰলৈ মুখলৈ অ'কে ৰেডি একশ্যন হেল্ল' গাইজ শ্বুটিং হৈ গ'ল শ্বুটিং কৰি বৰ্তমান আমি মাধৱহেঁতৰ ৰুমলৈ আকৌ গৈ আছোঁ মাধৱহেঁতৰ ৰুমলৈ আজি আকৌ যাব লগা হ'ল বৰ্তমান এতিয়া মাধৱহেঁতৰ ৰুমত পাইছেহি ফ্ৰেণ্ডছ এতিয়া বৰ্তমান ওলাই আহিছোঁ আহি আছে
ইয়াতে ৰখা নেকি ডাঙৰ মহেকে দেখোন গোটেইকেইটা আহিছোঁ আমি গোটেইকেইটা আহিছোঁ মাধৱ আছে গোপাল আছে ৰাহুল আছে গোটেইকেইটা আহিছোঁ চাই থাকক ভিডিঅ'টো অঁ সিহঁতিহে জানে কি লয় কিবা এটা লৈ চাগে কিবা এটা প্ৰয়োজন হ'ল মই গম নাপাওঁ তেনেকৈ 30 টকাত ভৰাইছোঁ মই ক'ত যোৱা হা ক'ত যোৱা ঠিক আছে চাই থাকক ভিডিঅ'টো আকৌ ক'ৰবাত যাওঁ ইয়াত নহ'ল বোলে ৰ'বা এই লাহে লাহে চলাবা বে ৰাহুল লাহে লাহে চলা অ'কে মই বনাই আছোঁ বোলা হাই গাইছ গৈ আছোঁ লগ পাম লাহে লাহে চলা অলপ